তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে পোলাও বাৰু খাই পাইছে, চিকেন পোলাও, মটন পোলাও, পনীৰ পোলাও, ভেজ পোলাও খাই পাইছে, কিন্তু আপোনালোকে বাৰু পাৰ মাংসৰ লগত পোলাও খাই পাইছেনে? তেতিয়াহ'লে আহক, যদি নাই খোৱা আজিয়ে খাওক। আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া আছে পাৰ মাংসৰ জোল, তাৰপিছতে এয়া আছে চালাড, গাজৰ, বিলাহী, পিঁয়াজ চালাড, তাৰপিছতে আছে আৰু এডোখৰ নেমু, লাগিলে আৰু এডোখৰ লৈ ল'ম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি খোৱা নাই, আপোনালোকেও এনেকৈ বনাই খাওক। দেখিছেনে অকণমান পাৰ মাংস জোলকণ খাই এনেও ভালেই লাগে, নহয় জানো? আৰু তাতে মই পোলাও পালেতো আৰু ক'বই নালাগে। বিলাহী, গাজৰ, পিঁয়াজ, আজি পাৰ মাংস চালাড, কি কয় পোলাও খাইছোঁ। খাবলৈ পাই একেবাৰে ক'বই নোৱাৰোঁ সঁচাকৈ। আপোনালোকে বাৰু খাইছে নাই পাৰ মাংস দি পোলাও? কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াত পাৰৰ দাম ব্ৰইলাৰতকৈ বেছি। সেইটো সকলোতে চাগে। এনেকৈ সানিবলৈ পালে ভাল লাগে মাছকেইটা। আমি কেনেকৈ সানি খালে খাইছোঁ নালাগে। এনেকৈ সানি খাব পাৰি, টুকা লাগিছে বুজিছে। মোৰ একদম ফেভৰেট আৰু পোলাওটো।
সদায় খোৱা বস্তু নহয় যদিও খাবলৈ ভালেই পাওঁ। আৰু পোলাও ৰেচিপি মোৰ পেজত দিয়া আছে, চাই ল'ব সকলোৱে। বহুত ভাল লাগিলে খাই, টেষ্টি লাগিলে। বাই বাই, আকৌ নতুন ভিডিঅ'ত লগ পাম।